Ojo. Sudah ada kan lebot. 25 kilometer itu. Hah? Ayo dia. Vad hakten alla Fullfest hela Mjöl från livets grottekvarn Fullfest hela dagen På skogen har vi alltid gjort Så det är fullfest hela dagen Good morning everyone আৰু এতিয়া ৰাতিপুৱাৰ প্ৰায় 11টামান বাজিছে আৰু ইয়া মই বৌ আৰু মোৰ সুইটিৰ সৈতে এনেদৰে অকণমান খেলি আছোঁ আৰু আজি হৈছে আমাৰ শেষৰটো দিন নগৰবেৰাত কিয়নো আমি অহা কাইলৈ ৰাতিপুৱা আমি ঘৰলৈ গুচি যাম তাৰ আগতে মই আপোনালোকক এঠাইলৈ লৈ যাব বিচাৰিছোঁ আৰু এয়া আমি আহিছোঁ এখন থানলৈ আমাৰ জেঠিমাহঁতৰ ঘৰৰ পৰা অকণমান দূৰত অৱস্থিত থানখন এইখনক বুঢ়াগোসাঁই থান বুলি কয় আৰু এই থানখনৰ কিছুমান কথা মই এটি বেলেগ ভিডিঅ'ত বৰ্ণনা কৰি আপোনালোকৰ ওচৰত আনিম আৰু যেহেতু বহুত বৰষুণ দি আছে আৰু মন্দিৰৰ কিছুমান কাম চলি আছে সেইকাৰণে আমি বাহিৰৰ পৰাই সেৱা জনাই এতিয়া আমি ঘৰলৈ যাবলৈ লৈছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব বুলি আৰু চাই থাকক হেল্ল' এভৰিৱান আৰু এতিয়া ৰাতিৰ 8টা বাজিছে আৰু আজি ৰাতিৰ ডিনাৰৰ স্পেচিয়েল হৈছে পৰ্ক এয়া গাহৰি মাংস আনিছে আৰু ইয়াত 2 কেজি গাহৰি মাংস আছে আৰু আমি এতিয়া গাহৰি মাংসৰ বনাবলৈ আমি প্ৰস্তুতি চলাই আছোঁ আৰু এয়া বনাই আছে পৰ্ক ফ্ৰাই আৰু ইয়াত অকণমানো তেল দিয়া নাছিলে গাহৰি মাংসৰ তেল ওলাই আহিছে তাতে ফ্ৰাই কৰি আছে আৰু এয়া মই বৌক সহায় কৰি দি আছোঁ এয়া বিলাহী কাটিছোঁ আৰু আলু কাটি থৈ দিছোঁ আৰু আজি ৰাতিৰ গাহৰিখন আমাৰ বৌয়ে বনাব আৰু এয়া বৌয়ে বনাবলৈ ধৰিছে গাহৰি মাংসৰ আৰু মই ওচৰতে বহি আছোঁ চাই আছোঁ আৰু ৰেচিপি শ্বেয়াৰ নকৰোঁ চিম্পুলকৈ বনাব আৰু মোৰ ৰেকৰ্ডিং কৰাও নহ'ল ৰেচিপিটো সেইকাৰণে আপোনালোকে নৰ্মেলি গাহৰি যেনেকৈ বনায় সেনেকৈ বনাব খৰিচা বা লাই শাকৰ সৈতে নবনায় আলুৰ সৈতে বনাব আৰু এয়া বৈ বনাই আছে বৌয়ে গাহৰি মাংসখন বনাই আছে আৰু তাৰ মাজতে মই গেছত পৰ্ক ফ্ৰাই কৰি আছিলোঁ আৰু এইখন হৈ গৈছে এতিয়া তেলখিনিৰ পৰা পৰ্ক কেইটুকুৰা কাঢ়ি ল'বলৈ ওলাইছোঁ ইমান তেল ওলাইছে দেখিছেনে এয়া এতিয়া মই টেষ্ট কৰিব লৈছোঁ বহুত ভাল লাগিছে খাই একদম ক্ৰিস্প হৈছে মই ক্ৰিস্প হ'লে বহুত খাই ভাল পাওঁ এয়া চাওক আমাৰ আইতাহঁতে মেল মাৰি আছে মই আহি গ'লোঁ আৰু এইজনী হৈছে আমাৰ আইতাৰ ডাঙৰ জীয়েক মানে মোৰ জেঠিমা ইহঁতৰ ঘৰত মই আহিছোঁ আৰু সৌজনী বহি থকাজনী হৈছে মোৰ আইতা আৰু আমাৰ প্ৰায় গাহৰি মাংসখন হোৱাৰ পথত আৰু ভিডিঅ' নকৰিলোঁ আমি ৰাতি ভাত সাজ খাই ল'লোঁ ভিডিঅ' কৰা নহ'ল মানে কি হৈছিলে চাৰ্জ নাছিলে মোবাইলত মই গমেই পোৱা নাছিলোঁ ছুইচ অফ হৈ থাকিলে ৰেকৰ্ডিং কৰা নহ'ল আমি এতিয়া ছুইটিৰ লগত অকণমান খেলি আছোঁ পতাগুটি মাৰি দিছি পতাগুটি মাৰি দিছি The next day later. Hello everyone. Good morning আৰু আজি আমাৰ নগৰবেৰাত শেষৰটো দিন আৰু এতিয়া আমি যাবলৈ লৈছোঁ আৰু এইখন হৈছে দলং মাহঁতে আগত গুচি গ'ল কিন্তু আমি চিমি বাইদেউ আৰু মই খোজকাঢ়ি আছোঁ কিয়নো বহুত ভাল লাগে যে সেইকাৰণে খোজকাঢ়ি আছিলে আগতে আমি ফেৰীৰে গৈছিলোঁ কিন্তু এতিয়া ইয়াৰে কেইজনমান মানুহে মানে লগ লাগি নিজৰ পইচাৰে ব্যৱস্থা কৰিছে যিহেতু চৰকাৰে বহুত দিন কৰা নাছিলে সেইটো পাৰৰ মানুহৰ বহুত প্ৰব্লেম হৈছিলে সেইকাৰণে
এইটো প্ৰব্লেমটো সলভ কৰিছে আৰু এতিয়া আমি খোজকাঢ়ি আছোঁ নহ'লে লগ পাই আছোঁ আৰু এয়া আমি গৈ আছোঁ আমি কলৈনো গৈ আছোঁ সেইটো জানিবলৈ আপোনালোকে ইয়াৰ নেক্সট ভিডিঅ'টো চাব লাগিব আৰু যদি আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৱে ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোক ছাবস্ক্ৰাইব কৰা নাই মোক ছাবস্ক্ৰাইবো কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মোৰ ভিডিঅ'ৰ নতুন নতুন নটিফিকেশ্যনবোৰ আপোনালোকৰ ওচৰত সোনকালে আহে তেনেহ'লে আজিলৈ ইমানখিনিয়ে বাই বাই হেভ এ গুড ডে